গৃহিণী এজন ভদ্ৰলোক মনোৰোগ বিশেষজ্ঞ এজনৰ ওচৰলৈ গ'ল। বিশেষজ্ঞই সুধিলে, কি কৰে আপুনি? ভদ্ৰলোক, মই বেংকৰ একাউণ্টেণ্ট। বিশেষজ্ঞ, আপোনাৰ পত্নীয়ে কি কৰে? ভদ্ৰলোকে ক'লে, তেওঁ চাকৰি নকৰে, গৃহিণী তাই। বিশেষজ্ঞ, ৰাতিপুৱা খোৱা বোৱা কোনে বনায়? ভদ্ৰলোক, মোৰ পত্নীয়ে, কাৰণ তাই চাকৰি নকৰে। বিশেষজ্ঞই সুধিলে, ৰাতিপুৱা কিমান সময়ত উঠে আপোনাৰ পত্নী? ভদ্ৰলোক, ঠিক 5টা মানতে উঠে। ঘৰ ঝাৰু দিয়ে, তাৰপিছত খোৱা বনায়, কাৰণ তাই চাকৰি নকৰে। বিশেষজ্ঞজনে সুধিলে, ল'ৰা ছোৱালীক স্কুলত অনা নিয়া কোনে কৰে? ভদ্ৰলোক, হয়, মোৰ পত্নীয়ে অনা নিয়া কৰে। বিশেষজ্ঞ, ল'ৰা ছোৱালীক স্কুলত থৈ পত্নী তাতেই বহি থাকেনে? ভদ্ৰলোকজনে ক'লে, নহয় ছাৰ, তাত বহি থাকিলে ঘৰৰ বজাৰ কোনে কৰিব? বজাৰ শেষ কৰি ঘৰলৈ যায় তেওঁ, তাৰপিছত আকৌ ৰান্ধে, লেতেৰা কাপোৰ কানিবোৰ ধুৱে। আপোনাক দেখোন ক'লোৱেই তেওঁ যে চাকৰি নকৰে। বিশেষজ্ঞ, অফিচৰ পৰা আহি সন্ধিয়া আপুনি কি কৰে? ভদ্ৰলোকজনে ক'লে, অলপ আৰাম কৰোঁ, কাৰণ দিনৰ দিনটো অফিচৰ কাম কৰি শৰীৰটো আৰু নচলা হৈ পৰে। বিশেষজ্ঞ, আপোনাৰ পত্নীয়ে তেতিয়া কি কৰে? ভদ্ৰলোকজনে ক'লে, ল'ৰা ছোৱালীক পঢ়ুৱাই, সিহঁতক হোমৱৰ্ক কৰোৱাই, ৰাতিৰ বাবে খোৱা বনায়, সিহঁতক খুৱায়, মোক খুৱায় আৰু নিজে খায়। শেষত বাচন বৰ্তন ধুই পখালি শুবলৈ যায়। এইবোৰ কৰোঁতে তাইৰ একো সমস্যা নহয়, কাৰণ তাই চাকৰি নকৰে। বিশেষজ্ঞ, আপোনাৰ সমস্যাটো কি আছিল আকৌ এবাৰ কওকচোন, চাওঁচোন মই কি কৰিব পাৰোঁ। ভদ্ৰলোকজনে ক'লে, কামৰ অন্তত ঘৰলৈ আহি পত্নীৰ বেকাৰ জীৱনৰ সুখ দেখি মানসিকভাৱে ভাঙি পৰোঁ ছাৰ। এয়া স্বাভাৱিক ঈৰ্ষানে নে কোনো ৰোগ? বিশেষজ্ঞজনে ক'লে, এয়া আপোনাৰ এটা ৰোগ, ইয়াৰ নিৰাময় অতি সহজ, যদিহে আপুনি মোৰ প্ৰেছক্ৰিপশ্যন মানি চলে। অহা এসপ্তাহৰ বাবে আপুনি অলপ আগতীয়াকৈ কামৰ পৰা ঘৰলৈ আহিব আৰু মই দিয়া লিষ্টখনত থকা মানুহবোৰক দিনে এজনকৈ বিচাৰি উলিয়াব আৰু তেওঁলোকৰ কাম কাজবোৰ মনোযোগ দি লক্ষ্য কৰিব। সকলোৰে কাম কাজ চাই শেষ হ'লে মোৰ ওচৰলৈ আকৌ এবাৰ আহিব, যদিহে আপোনাৰ মন যায়। 1 দিন ক্লিনিকৰ নাৰ্ছ, 2য় দিন ৰেস্তোৰাঁৰ ৰান্ধনী, 3য় দিন অফিচৰ পিয়ন, 4ৰ্থ দিন স্কুলৰ শিক্ষক, 5ম দিন স্কুল বাছৰ ড্ৰাইভাৰ, 6ঠ দিন হস্পিটালৰ ডাক্তৰ, 7ম দিন হোটেলৰ ৱেটাৰ। 1 সপ্তাহ পাৰ হৈ যোৱাৰ পিছতো ভদ্ৰলোকজন বিশেষজ্ঞৰ ওচৰলৈ আৰু নাহিল। যিটো চাকৰি অসুস্থতাত ছুটি নাই, যিটো চাকৰিত দিন ৰাতি 24 ঘণ্টাই অনকল উপস্থিতিৰ প্ৰয়োজন হয়, ঠিক তেনেধৰণে এগৰাকী গৃহিণীৰ বাবেও কোনো ধৰণৰ ছুটি নাথাকে। নাথাকে কোনো সময়ৰ হিচাপ, নাথাকে কোনো বেতন, নাথাকে কোনো দুখ ভাগৰ, মাথো থাকে এখন ঘৰৰ সমস্ত দায়িত্ব আৰু দায়িত্ব, কাৰণ তেওঁলোক এগৰাকী গৃহিণী। ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।